কথা চিন্তা কৰিলে নিজেই শিকিব পাৰি সেইবাবে ভাই হওক ঈশ্বৰক চিন্তা কৰিবলৈ আৰু তেতিয়া সকলোবিলাক লাভ কৰিব পাৰিবা ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে প্ৰথমে তেওঁ অনন্ত মহিমা কীৰ্তন কৰিব লাগে কাৰণ হৰিনামৰ বাহিৰে জগতৰ কোনো বস্তুৰ দ্বাৰা ঈশ্বৰক পাব নোৱাৰি সেইবাবে ভাগত পবিত্ৰ হৰিনাম গাবলৈ শিক্ষা লোৱা ঈশ্বৰে আমাক কৰোণা কৰিব আই পঢ়া তুমিনো হৰিনাম গাবলৈ ক'ত শিকিলা হৰিনাম গাবলৈ কেউ শিকাব নালাগে শুদ্ধ মনে শুদ্ধ চিত্তে ঈশ্বৰক কৰিব পাৰিলে তেওঁৰ আপোনাৰ যায় কাক ক্ষমা কৰিবা দাদা মই বিগয়া কৰিব যাব নোৱাৰো তোমালোকে যোৱা মই এই ফুলনিৰ মাজে মাজে তাল বজা তুমি থাকা তেন্তে আমি অকলে অকলে নিজে অৰণ্য মাজত